ইমান বৰষুণ ধাৰাসাৰ বৰষুণ গোটেই মেঘটোকে ঢালি দিছে যেন অনুভৱ হয়। ভগৱান, বৰষুণ লাগে যদিও ইমান বৰষুণত যথেষ্ট অসুবিধা হয় ৰাইজৰ। খেতি পথাৰত বৰষুণ প্ৰয়োজন আছে, কিন্তু বৰ অতিৰিক্ত বৰষুণ হৈছে নেকি এনেকুৱা যেন এটা অনুভৱ হয়। অনুভৱ এটা হয়, অতিৰিক্ত বৰষুণ হৈছে যেন অনুভৱ হয়। ইমান বৰষুণৰ যথেষ্ট অসুবিধা হয় খেতি কৰা মানুহবিলাকৰ বিশেষভাৱে। কণ্টিনিউ বৰষুণ, এটা দিনো ৰেষ্ট নাই, এদিনো ৰেষ্ট নাই। মই এই মুহূৰ্তত স্কুলত আছোঁহি, ধাৰাসাৰ বৰষুণৰ ফলত গোটেই স্কুলৰ পথাৰখন পানীয়ে উপচি পৰিছে আৰু সদ্যহতে তুলি থৈ দিয়া আছিলে এই পথাৰখন। এতিয়া আমি যাবই নোৱাৰোঁ পথাৰখনৰ মাজলৈ, বোকা পানীয়ে উপচি থাকে, যাবলৈ নোৱাৰোঁ। ছাত্ৰ ছাত্ৰীসকল অহাত অসুবিধা হয়, ছাত্ৰ ছাত্ৰীসকল আহিব নোৱাৰে বৰষুণৰ বতৰত। বিভিন্ন ধৰণৰ অসুবিধা হয়, কিছুমানে তিতিবুৰি আহে স্কুললৈ, উপায়ো নাই। এনেকুৱা এটা পৰিৱেশৰ মাজত পঢ়া শুনা কৰিবলগীয়া হয় এই বাৰিষা ছিজনত। বিশেষভাৱে অসমৰ জলবায়ু, অসমৰ ইয়াৰ আৰ্দ্ৰতা বাকী ৰাজ্যবিলাকৰ লগত নিমিলে। বাকী ৰাজ্যবিলাকত এতিয়া আমি অনুভৱ কৰোঁ, ৰাজস্থান ফালে, গুজৰাটৰ ফালে বা উত্তৰ প্ৰদেশৰ ফালে বৰষুণ হয় যদিও এনেকুৱা কণ্টিনিউৱাছ বৰষুণ আমি হোৱা শুনা নাই। কিন্তু আমাৰ অসমৰ ইয়াতে বিশেষভাৱে উত্তৰ পূৰ্বাঞ্চলত ধাৰাসাৰ বৰষুণ এটা হয় আৰু ইয়াক মানে নিয়ন্ত্ৰণ কৰাটো এটা অসুবিধা হৈ পৰিছে। প্ৰকৃতিয়ে ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা নাই। আচলতে আমি মানুহেতো একো কৰিব নোৱাৰোঁ, আৰু প্ৰকৃতিয়ে ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা নাই। এনেকুৱা ধাৰাসাৰ বৰষুণ। মুহূৰ্তত মই বিদ্যালয়তে আছোঁ, ছাত্ৰ ছাত্ৰীসকল আহিব পৰা নাই, হয়তো বৰষুণৰ ফলত আহিব পৰা নাই তেওঁলোকে। এনেকুৱা ধাৰাসাৰ বৰষুণ আহে কেনেকৈ, অসুবিধা। এনেকুৱা বৰষুণ ছাতিও ৰখাব নোৱাৰে, এই বৰষুণ চাপৰ ছাতিও নিয়ন্ত্ৰণ কৰিব নোৱাৰে, ইমান বৰষুণ। আহিব পৰা নাই ছাত্ৰ ছাত্ৰীসকল। বৰষুণ হোৱাৰ কাৰণে গছ গছনি ভাল পাইছে, গছ গছনি সুন্দৰ হৈছে। আম, কঁঠাল, জাম এইবিলাকে ইয়াত বন্ধ হৈছে। বৰষুণ দেখিছে আৰু ছাত্ৰজন তিতি গৈ ওলালহি স্কুল। একেবাৰে ভিজি আহিছে। এইটো বতৰত ছাতিও কাম নকৰে, তিতি গৈ আহিলে বপুৰা স্কুল, একেবাৰে ভিজি আছে, একেবাৰে তিতি গৈ ওলালহি স্কুল, একেবাৰে ভিজি আছে। এই পানীয়ে উপচি পৰিলে বিদ্যালয়খন, পানী আৰু পানী, চাৰিওকাষে পানী। ৰান্ধনি আহিল ভাত বনাবৰ কাৰণে, তাইৰ বগৈ তিতি গৈ ওলালহি। ৰান্ধনি আহিল ভাত বনাবৰ কাৰণে, খৰি লৈ আহিছে গোদামৰ পৰা, ভাত বনাব, ছাত্ৰ ছাত্ৰীসকলে খাব। কিন্তু এইটো বতৰ আজি ছাত্ৰ ছাত্ৰীসকলে আহিব পৰা নাই, বিশেষভাৱে বৰষুণৰ কাৰণে আহিব পৰা নাই, এতিয়ালৈকে আহিব পৰা নাই। আমি প্ৰাৰ্থনা সভা আয়োজন কৰিব পৰা নাই এতিয়ালৈকে। বৰষুণৰ ফলত বিদ্যালয়খন পানীয়ে উপচি পৰিলে। চব্জি ৰোৱা পুলিটো কুশলে আছে এই মুহূৰ্তত। মৰা এটা দিব লাগিব ইয়াক, ছাগলী গৰু সোমোৱা নাই, বাউণ্ডেৰীটো মৰা আছে অৱশ্যে। অলপ আগত ধাৰাসাৰ বৰষুণ আছিল, এতিয়া বৰষুণ নাই, চেঁচা। প্ৰকৃতিৰ কি বিড়ম্বনা ৰূপ, ঈশ্বৰৰ কি লীলা। আমাৰ মনুষ্য একো হাত নাই ইয়াত, প্ৰকৃতিয়ে যেনেকৈ নিয়ে তেনেকৈ যাব লাগিব। অলপ আগতে ধাৰাসাৰ বৰষুণ আছিল, এতিয়া বৰষুণ নাই, চেঁচা। এই মুহূৰ্তত একেবাৰে চেঁচা, আকাশখনো